নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ ৰায়। আজি আমাৰ মিচিং গাঁৱত আমি অসমীয়াত ক'বলৈ গ'লে বুলি কওঁ, কিন্তু মিচিং ভাষাত কয় উৰমুচি। তো আজি নিয়মত কি খাবলৈ দিছে তাকে অলপ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। তো আমাৰ ট্ৰেডিশ্যনেল, আমাৰ অসমৰ মিচিং গাঁৱৰ ট্ৰেডিশ্যনেল আপোনাৰ পটান ধানৰ পৰা বনাই চাইমদ এইটো কোনো এলকহল নাই, ধৰক আমাৰ ঘৰৰ পৰা বনোৱা। আৰু ইয়াৰ লগতে সন্মানীয় পূৰ্বকে আমাক খাবলৈ দিছে। আমাক অম্বে তাকো আপোনালোকক অলপ বেক কেমেৰা কৰি মই দেখুৱাই দি আছোঁ। এইটো চাওক, এইটো অম্বে তাকো আৰু চাইমদ, লগতে আছে গাহৰি মাংস, আৰু এইফালে হৈ গ'ল চাইমদ, আৰু এইটো অম্বে তাকব। আমাৰ সকলো ৰাইজে ইয়াত বহি খাইছে। কেনেকুৱা লাগে আজি খাই মেলি আপোনালোকক ক'ম। ইয়াৰ টেষ্টটো বহুত ধুনীয়া আছে। আপোনালোকে কমেণ্ট কৰিব কোনে কোনে খাই পাইছে চাইমদ আৰু লগতে আমাৰ অম্বে তাকব। এইটো হৈ গ'ল আমাৰ কিহেদি বনাইছে বুলি ক'লে, ইয়াত মই দেখাত ডিমৰু পাত আছে আৰু গাহৰি পেটো আছে, যে অম্বে তাকব। আপোনালোকে খাই চাব। এইটো খাই মোক অলপো বেয়া লগা নাই, নিশ্চয় ভাল লাগিছে। কেতিয়াবা আপোনালোকে যদি হয় তেতিয়া খাই চাব এনেকুৱা দহাত আহি পিনি। মই আজি প্ৰথমবাৰ খাইছোঁ যদিও ভাল লাগিছে। তো বন্ধুসকল, মই যদি কিবা কাৰণত যদি ইয়াৰ বিনিময়ত মই ক'ব নাই জনা, তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰিব। যদি শুধৰণি হয় তেতিয়াহ'লে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰিব।